কি খবৰ ভালে মই ইয়াতে এই সৰু সৰু ল'ৰা দুটাক লৈ আহিছোঁ এটা সৰু সাধাৰণ ভিডিঅ' বনাবৰ কাৰণে নামটো কৈ দিয়া বাবু শ্ৰী ঋতুপন চহৰীয়া আৰু শ্ৰী কৌশিক কলিতা মানে কেছটো হ'ল কি মই যদি সঁচাকৈ ভাল লাগে এওঁলোকৰ মানে মানে যিখিনি কৰিব বিচাৰে যিখিনি তেওঁলোকৰ মানে প্ৰতিভা আছে সেই প্ৰতিভাখিনি মই মানে আপোনালোকৰ সন্মুখত দেখুৱাব বিচাৰিছোঁ আপোনালোকে যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব প্ৰথমতে কৌশিক কলিতা তুমি কি কি জীৱ জন্তুৰ মাত দিব জানা মই অকল কুকুৰৰ মাত দিব জানো ঠিক আছে এটা পোৱালি কুকুৰৰ মাত দি দিয়াচোন ঠিক আছে আৰু ডাঙৰ কুকুৰে কেনেকৈ ভুকে ঠিক আছে আৰু হেৰি তোমাৰ মই কুকুৰৰ কান্দা জানো কান্দা জানা ঠিক আছে কোন কুকুৰৰ কান্দাটো শুনাই দিয়াচোন তাৰপিছত আৰু কিবা চৰাই চিৰিকটিৰ কুকুৰৰ ভোকাও জানো ঠিক আছে ভুকাই শুনাই দিয়াচোন বঢ়িয়া 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 আৰু 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 কিবা জানানা মেকুৰী ঠিক আছে মেকুৰী সুন্দৰ তাৰপিছত হেৰি কৌশিক তুমি মাজতে একবাৰ কুকুৰৰ কান্দাটো দেখাই দিছিলা নহয় সেনেকৈ কান্দি দেখাই দিয়াচোন অলপ জোৰে জোৰে কৰা তো আপোনালোকে কান্দা শুনা পালে কৌশিকে বহুত কিবা কিবি জানে আচলতে ঠাই নহয় আচলতে এইখিনি তেওঁ তথাপি এইখিনি কৰি দেখুৱালে তো আপোনালোকৰ যদি সঁচাকৈ ভাল লাগে এই তেওঁলোকৰ প্ৰতিভাবিলাক মানে কি সৰু ল'ৰা ছোৱালী কিবা এটা কৰিব বিচাৰিছে হোৱা নাই হ'ব চেষ্টা কৰিব লাগিব আৰু তেওঁলোকে চেষ্টা কৰি গৈ আছে দিনে দিনে তো কৌশিক তুমি কোন স্কুলত পঢ়া শ্ৰী গুৰুকুল জাতীয় বিদ্যালয় গুৰুকুল জাতীয় বিদ্যালয়ত পঢ়া আচলতে এওঁ গুৰুকুল জাতীয় বিদ্যালয়ত পঢ়ে আগৰ ভিডিঅ'টোত আপোনালোকে পাইছেই নিশ্চয় তেওঁ গুৰুকুল জাতীয় বিদ্যালয়ত পঢ়ে বুলি তো আজি আপোনালোকক কৌশিকক পৰিচয় কৰাই দিলোঁ কৌশিকেও গুৰুকুল জাতীয় বিদ্যালয়তে পঢ়ে তো প্ৰিয় বন্ধু বান্ধৱীসকল যদি সঁচাকৈ এওঁলোকৰ প্ৰতিভাখিনি আপোনালোকৰ অলপ হ'লেও ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মই আজি ভিডিঅ'টো বেছি লম্বা নকৰোঁ ইমানতে ৰাখি সামৰণি মাৰিব ওলাইছোঁ তো নমস্কাৰ